আজি পঢ়িম কি লেটাৰ ৰাইটিং লেটাৰ ৰাইটিং আছে দুই প্ৰকাৰৰ এটা আছে কি ফৰ্মেল আৰু এটা ইনফৰ্মেল তো এতিয়া আমি শিকিম ফৰ্মেল লেটাৰবোৰ আৰু ইনফৰ্মেল লেটাৰবোৰ কেতিয়া লিখা হয় কেনেকুৱা কোৱেশ্চনত ফৰ্মেল লেটাৰ আৰু কেনেকুৱা কোৱেশ্চনত ইনফৰ্মেল লেটাৰ তো ভালকে শুনিবা একদম ইজি হয় লেটাৰ ৰাইটিং এনেকুৱা ইজি লাগিব ফৰমেটটো স্ট্ৰাকচাৰটো গঠনটো এই লেটাৰ ৰাইটিং ফৰ্মেটটো আমি কেনেকৈ লিখিব লাগিব মানে লাইন বাই লাইন কেইটামান কথা তুমি মনত ৰাখিব লাগিব তো সেই কথাকেইটাৰ ভিতৰত ফৰ্মেল লেটাৰ তুমি ফাৰ্ষ্টত মনত ৰাখিব লাগিব ফৰ official purposes for official purposes and informal hoise for friend relatives purposes तार माने আছে মানে জিবুর লেটার লিখিব লাগে কেবল মাত্র অফিস পারপাসত কেবল মাত্র অফিশিয়াল হিসাবত নট ফর রিলেটিভস ফ্রেন্ড ফাদার মাদার ব্রাদার জিবুর ফ্রেন্ড আছে নাইবা আমার রিলেটিভস আছে সম্পর্কীয় মানুহ আছে আলহী আছে সেইবিলাকৰ প্ৰতি আৰু সেইবিলাকৰ কাৰণে আৰু ফ্ৰেন্ডৰ কাৰণে যদি লেটাৰ লিখিব দিয়া হেতু হ'ব আমাৰ ইনফৰ্মেল আৰু হেইবোৰৰ বাহিৰে যদি কোনোবা এটা লেটাৰ লিখিব দিছে তেতিয়া তুমি গম পাবা কি হয় ফৰ্মেল ডাউট ক্লিয়াৰ তো তাৰ পিছত তুমি আৰম্ভ কৰিব লাগিব এই ফৰ্মেল লেটাৰটো তুমি কেনেকে স্পেশালি এক্সামত যদি চোৱা বিশেষকৈ এই ফৰ্মেল লেটাৰবোৰহে বেছিকৈ লিখিব দিয়ে কেতিয়াবাহে ইনফৰ্মেল লেটাৰৰ ভিতৰত দিয়ে এটা কথা হল আমাক তো এইটো টাইপটো নুখুধে হাউ মেনি টাইপস অফ লেটাৰ বুলি তো কেতিয়াও নুখুধে লেটাৰ কিমান ভাগৰ আছে হেতুটো কেতিয়াও কোৱেশ্চন নকৰে কেৱল মাত্ৰ কোৱেশ্চন কৰিব যে এটা টপিক দিব এটা লেটাৰ লিখিবৰ কাৰণে কেইটামান বস্তু দি দিব তাৰ ওপৰত ডিপেন্ড কৰি তুমি উলাই ল'ব লাগিব বাছি উলাব লাগিব এইটো ফৰ্মেল হ'ব নে ইনফৰ্মেল হ'ব যদি ফৰ্মেল হয় তেতিয়া তুমি ফৰ্মেলৰ যিটো স্ট্ৰাকচাৰ আছে সেই মতে লিখিব লাগিব আৰু যদি ইনফৰ্মেল হয় তেতিয়া তুমি ইনফৰ্মেলৰ যিটো স্ট্ৰাকচাৰ আছে সেই মতে তুমি লিখিব লাগিব এতিয়া স্ট্ৰাকচাৰবোৰ আমি যদি চাও address of sender address of sender এই দুটাই হৈছে স্ট্রাকচার এতিয়া মই যিবোৰ কম address of sender what is the meaning of address of sender এটো বুলি কলে তুমি কি বুজিবা কোনটো ঠাইত আছে কোনে লিখি আছে not কোনটো ঠাইত কোনে লিখি আছে সেই ব্যক্তিজনৰ এড্ৰেছ সেই ব্যক্তিজনৰ এড্ৰেছ কোন ঠাইৰ পৰা লিখি আছে হেতু এড্ৰেছ অফ সেন্ডাৰ তাৰ পিছত লিখিব লাগিব তুমি ডেট তাৰ পিছত কি লিখিব লাগিব ডেট তাৰ পিছত তুমি লিখিব লাগিব address of receiver address of receiver মানে কালকে লিখি আছে address of sender date address of receiver তাৰ পিছত তুমি লিখিব লাগিব subject কি লিখিব লাগিব subject তুমি যে লেটাৰটো লিখি আছা কিহৰ বিষয়ে লেটাৰটোৰ মেইন উদ্দেশ্যটো কি
এটা কি কব বিচাৰিছা তাতে শর্ট ফর্মত 3টা বা 4টা বা 5টা ওয়ার্ডত এটা সাবজেক্ট থাকে যেটো বিষয় থাকে মেইন বস্তু থাকে হেতু 4টা বা 5টা ওয়ার্ডত ইয়াত লিখি দিব লাগিব তাৰ পিছত লিখিব লাগিব তুমি salutation কি salutation এটা salutation মানে কি salutation মানে হৈছে সেলুট করা কি করা সেলুট করা তার মানে সম্মান করি এটা বা দুটা শব্দ লেখা ফর এক্সাম্পল মই যদি কও ডিয়ার স্যার ডিয়ার তো সেলুটেশন বুলি করে এইবোৰ হ'ব ডিয়ার স্যার ডিয়ার ম্যাম ডিয়ার ইন্সপেক্টর যদি থানালৈ লিখিব দিয়া ডিয়ার ইন্সপেক্টর অফ দা police station to the inspector of the police station to the man to the principal to the headmaster to the editor of a newspaper of baki khini likhibo na lage short form khani likhi dile hol kaklo likhi asa hetu tumi salute kori kine he manujonor naam tu no hoy ki naam occupation mane ki manu to ki kore তার ডিগ্রি টু লৈ কিনে তার পজিশন টু লৈ কিনে হেতু কব লাগিব হেতু হৈছে সেলুটেশন আৰু তাৰ পিছত তুমি ইয়াতে লিখিব লাগিব এতিয়া এই সেলুটেশন টু কৰাৰ পিছত মানে লিখাৰ পিছত এনেকে নহয় কিন্তু মই যে ইয়াতে লিখি আছো সেলুটেশন আকৌ ব্ৰেকেটত যে ডিয়াৰ স্যাৰ টু দা ম্যাম টু দা প্ৰিন্সিপাল এনেকে যে লিখি আছো হেই বুলি তুমি এই সেলুটেশন ওয়ার্ডটো কিন্তু লিখিব নালাগে আকৌ হেতু বুজি পাইছা নে নাই মানে এইটো লিখিব না লাগে ইয়াৰে ভিতৰত যোগ যাক কলা এনেকে কব লাগিব এনেকে লিখিব লাগিব এইখিনিয়ে লিখিব লাগিব আৰু এইখিনি কথা কোৱা হয় সেলুটেশন বুলি ক্লিয়াৰ হৈছে ডু হ্যাভ এনি ডাউট আছে কিবা তো তাৰ পিছত আমি কি কৰিব লাগিব এই সেলুটেশনৰ ভিতৰতে যেতিয়া তুমি সেলুটেশন লিখিলা তেম অলপমান শর্ট ফর্মত লিখি দিও তেতিয়া নহলে জাগা নহয় ইয়াত আমি লিখিলো ডিয়ার প্রিন্সিপাল বা টু দা প্রিন্সিপাল to the principal এতিয়া ইয়াত তুমি লিখিব লাগিব the body of the letter কি বুজি পালা অকল এইটো লিখি থৈ আহিলে হ'ব the body of the letter বুলি লিখি থৈ গলে হৈ যাব या মিনিংটি কি কৈছে এটো তুমি চাব লাগিব the body of the letter মানে হৈছে তুমি এই লেটাৰখন কি পাৰপসত লিখি আছা ইয়াতে যে সাবজেক্ট লিখিছিলা সাবজেক্টটো আছিল মেইন পইণ্টটো উদ্দেশ্যটো চিঠিখনৰ বা লেটাৰটোৰ মেইন উদ্দেশ্য আছিল সাবজেক্টত এতিয়া যেতিয়াই তুমি সেলুটেশনটো কমপ্লিট কৰি দিয়াৰ পিছত ইয়াতে তুমি এই যে সাবজেক্টটো লিখিছিলা তাৰ ওপৰত ডিপেন্ড কৰি হেতু উদ্দেশ্যটো তুমি অলপ বহলাই লিখা না এই সাবজেক্টৰ ভিতৰৰ পৰাই কথাটোৰ পৰাই আমি এই দা বডি অফ দা লেটাৰ মানে লেটাৰটোৰ আসল শৰীৰটো বডিটো কি লিখিব লাগিব সেই গুটেইখিনি কথা ইয়াত এই সাবজেক্ট যেটো লিখিছিল তাৰ ওপৰতে ডিপেন্ড কৰি গুটেইখিনি কথা ইয়াত ভাঙি লিখিব লাগিব বুজি পাইছা তো এতিয়া মই পিছত দেখাই দিম আগতে ফৰ্মেটটো তোমালোকক লিখাই দিম তো লাষ্টত তুমি তাৰ পিছত লিখাৰ পিছত তুমি লাষ্টত কি লিখিব লাগিব your obedient is wrong যদি your obedient লিখা তেতিয়া হলে এটো কারেক্ট নহয় অশুদ্ধ কাৰণ হেতু সৰু ল'ৰা ছোৱালীৰ কাৰণে not for SSLC examination এটো SSLC examination কাৰণে নহয় ইয়াত তুমি লিখিব পাৰা your truly your thankfully বুজি পাইছা
your faithfully huh obediently no obediently hetu to question no yours truly this is the format for formal letter hetu hoise formal letter or asol গঠন এতিয়া কোনোবাই যদি এই মাজৰখিনি লিখিব নোৱাৰে বডি অফ দা লেটাৰ যদি বহুত ইম্পৰ্টেন্ট দেই এটো জানাই তো হয় না নহয় আমি ইয়াৰ আগত কিন্তু লেটাৰ বুলি কলে আমাৰ ভয় লাগি গৈছে কি বা লিখিম কোৰ পৰা বা লিখিম কেনেকে বা লিখিম একেবাৰে একো জানা নাছিল am I right হয় না নহয় তো সেই কাৰণে মই কৈছো একেবাৰে নজনাৰ পিছত যেতিয়া তুমি এই ফৰমেটটো একবাৰ মনত পেলাবা মুখস্থ কৰিবা মুখস্থ কৰাৰ পিছত যদি তুমি the body of the letter লিখিব নোৱাৰা তাৰ পিছত তুমি ওপৰৰ খিনিটো লিখিব পাৰিবা ন নোৱাৰা যেতিয়া তুমি এই এড্ৰেছ অফ the sender তাৰ পিছত ডেট এড্ৰেছ অফ the receiver তাৰ পিছত সাবজেক্ট আৰু এইখিনি গোটেইখিনিটো হৈয়ে গ'ল নহয় প্ৰায় গোটেইখিনি নহয় আৰু শেষত yours faithfully বা truly যেটো আছে হেতুটো তুমি লিখিব পাৰিবা নহয় পাৰিবা নোৱাৰা তাৰ পিছত তুমি কোৱেশ্চনটো চাই কেনে তুমি এটো সিলেক্ট কৰি উলাব পাৰিবা এটো ফৰ্মেল হ'ব নে ইনফৰ্মেল হ'ব তেতিয়া বাকি থাকিল কি only one and what is that এটো হৈছে the body of the letter এতিয়া এই body of the letter ৰ কাৰণে মই অলপমান কেইটামান ট্ৰিক দিম এই ট্ৰিক কেইটাৰ ভিতৰত হৈছে নাম্বাৰ 1 কোৱেশ্চনটোত যে যিখিনি কথা লিখা থাকিব কেইটামান সেন্টেন্স থাকিব না নাথাকে এই কোৱেশ্চনৰ যেটো সেন্টেন্স আছে তাৰে পৰা তুমি দুটা এটা চাৰিটা পাঁচটা তুমি লিখি দিলে হৈ গ'ল হ'ব পাৰে তাৰ পৰা তোমাৰ 1 মাৰ্কস এটা কাটিব পাৰে কিন্তু not possible to get 0 কিন্তু তেতিয়া তুমি 0 পোৱা সম্ভাৱনা নাথাকে